মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ ইংৰাজী পাঠ্যপুথিৰ পবিতৰা কলিং নামৰ এই লেছনটোক সম্পূৰ্ণকৈ বুজাই দিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা, তেতিয়া কুৱেশ্যনবোৰৰ আনচাৰবোৰ কৰোঁতে একেবাৰে সহজ পাবা। আৰু এতিয়ালৈকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পায়ে থাকিবা। এতিয়া লেছনটো পঢ়িবলৈ আৰম্ভ কৰিছোঁ। পবিতৰা কলিং, লেছনটোৰ নাম হ'ল পবিতৰা কলিং। দ্য এনুৱেল এক্সামিনেশ্যন ইজ নাও অ'ভাৰ, মানে বছৰিকা যিটো পৰীক্ষা সেইটো এতিয়া শেষ হৈছে ধৰা। সাগৰ এণ্ড কৰবী, সাগৰ আৰু কৰবীয়ে আৰ ডিছকাছিং, সিহঁতে আলোচনা কৰি আছে। দেয়াৰ প্লেনছ, সিহঁতৰ এই পৰিকল্পনাবোৰৰ বিষয়ে ফৰ দ্য উইণ্টাৰ ভেকেশ্যন, এই ঠাণ্ডাৰ বন্ধৰ বাবে। মানে যিহেতু সিহঁতৰ বছৰিকা পৰীক্ষা শেষ হ'ল, তাৰপিছত এতিয়া বন্ধ আছে, ছুটি আছে, স্কুলবোৰতো নুখুলিব। এই ঠাণ্ডা দিনৰ যিটো ভেকেশ্যন বা বন্ধৰ দিন বা ছুটিৰ দিন, এই ছুটিৰ দিনত সিহঁতে কেনেকৈ কটাব, কি কি কৰিব, সেইবিলাকৰ বিষয়ে ডিছকাছ কৰি আছে, আলোচনা কৰি আছে। দে হেভ এ লট অফ থিংছ অন দেয়াৰ মাইণ্ড, সিহঁতৰ মাইণ্ডত বহুতো কথা আছে মানে। সাগৰে ক'ব, কৰবী হোৱাট আৰ ইয়'ৰ প্লেনছ ফৰ দ্য উইণ্টাৰ ভেকেশ্যন, এই ঠাণ্ডা দিনৰ যিটো ছুটি, এই ছুটিৰ তোমাৰ কি পৰিকল্পনা কি বুলি কৈছে, মানে কি কি কৰিবা, তো সেইবিলাক কথা সুধিছে। হোৱাট উইল ইউ ডু, তুমি কি কৰিবা। কৰবী, এবাৰ কৰবীয়ে ক'ব, আই ডু নট ন', মই নাজানো সাগৰ বুলি কৈছে। মাই ফাদাৰ ইজ বিজি উইথ হিজ ৱৰ্ক, মোৰ দেউতাই তাৰ কামৰ লগত বিজি আছে, মানে ব্যস্ত আছে। তুমি ক'ত যাবা বুলি কৈছে। তাৰপিছত সাগৰে ক'ব, আই উইল গ' টু শ্বিলং উইথ মাই পেৰেণ্টছ, মই শ্বিলঙলৈ যাম মোৰ মা দেউতাৰ সৈতে। ডু ইউ ন' হুৱেৰ শ্বিলং ইজ, তুমি জানানে শ্বিলং ক'ত আছে। কৰবী, এবাৰ কৰবীয়ে ক'ব, য়েছ সাগৰ, হয় সাগৰ, ইট ইজ ইন মেঘালয়া, এইটো মেঘালয়ত আছে। উই ৱেণ্ট দেয়াৰ লাষ্ট ইয়াৰ, আমি যোৱা বছৰ তালৈ গৈছিলোঁ। দ্য নেচাৰেল চিনাৰী, যি প্ৰাকৃতিক দৃশ্য অফ শ্বিলঙৰ ইজ ভেৰি বিউটিফুল, বহুত ধুনীয়া বুলি কৈছে। বাট দিছ ইয়াৰ, কিন্তু এই বছৰ উই কেন নট গ' আউটছাইড গুৱাহাটী, আমি গুৱাহাটীৰ বাহিৰত যাব নোৱাৰোঁ বুলি কৈছে। মাই ফাদাৰ ডাজ নট হেভ টাইম, মোৰ দেউতাৰ সময় নাই। এবাৰ সাগৰে ক'ব, অ' ডেট ইজ ভেৰি ছেড, সেইটো বহুত দুখ লগাৰ বিষয় বা দুখ লগা কথা। কৰবী, এবাৰ কৰবীয়ে ক'ব, সাগৰ উইল ইউ গ' টু শ্বিলং অনলি, তুমি অকল শ্বিলঙলৈহে যাবানে। এবাৰ সাগৰে ক'ব, নহয়, মাই মাদাৰ ছেজ, মোৰ মায়ে কয়, ডেট, সেইটো, উই উইল গ', আমি যাম, টু দ্য পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী অলছ', আমি এই পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীলৈও যাম। অসমীয়াত যদি কওঁ আমি, ৱাইল্ড লাইফ চেঞ্চুৰী মানে বন্যপ্ৰাণী অভয়াৰণ্য, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যলৈও যাম বুলি কৈছে। কৰবী, এবাৰ কৰবীয়ে ক'ব, ৱাও ইউ আৰ ছ' লাকি, তুমি বহুত লাকি, মানে সৌভাগ্যৱান বা ভাগ্যৱান। এবাৰ সাগৰে ক'ব, হেভ ইউ এভাৰ ভিজিটেড দ্য পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী, তুমি সেই পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী মানে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য, তালৈ তুমি কেতিয়াবা গৈছানে। কৰবী, এবাৰ কৰবীয়ে ক'ব, নাই যোৱা। হুৱেৰ ইজ ইট, এইটো ক'ত আছে। এবাৰ সাগৰে ক'ব, অ' ইউ ড'ণ্ট ন', তুমি নাজানা। ইট ইজ নট ভেৰি ফাৰ ফ্ৰম গুৱাহাটী, এইটো গুৱাহাটীৰ পৰা বেছি দূৰ নহয় বুলি কৈছে। ইট ইজ ছিটুৱেটেড ইন দ্য মৰিগাঁও ডিষ্ট্ৰিক্ট, এইটো ক'ত আছে, এই মৰিগাঁও ডিষ্ট্ৰিক্টত আছে বুলি কৈছে। ইট ইজ এবাউট 48 কিলোমিটাৰ্ছ বাই ৰোড ফ্ৰম গুৱাহাটী, এই গুৱাহাটীৰ পৰা যদি এই ৰাস্তাই যোৱা হয়, তেতিয়া গুৱাহাটীৰ পৰা পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীলৈ 48 কিলোমিটাৰমান হ'ব বুলি কৈছে। ইট ইজ লোকেটেড টুৱাৰ্ডছ দ্য ইষ্ট অফ গুৱাহাটী, এইটো এই গুৱাহাটীৰ পূব দিশত অৱস্থিত বুলি কৈছে। ইফ উই টেক এ কাৰ, যদি আমি এখন কাৰ লওঁ, ইট উইল অনলি টেক এবাউট এন আৱাৰ, এইটো এঘণ্টামানহে লাগিব বুলি কৈছে। টু ৰিচ দেয়াৰ, তালৈ পাবলৈ, মানে গুৱাহাটীৰ পৰা সেই পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীলৈ পাবলৈ এঘণ্টামানহে লাগিব বুলি কৈছে, যদি আমি এখন কাৰ লওঁ। কৰবী, এবাৰ কৰবীয়ে ক'ব, টেল মি মোৰ এবাউট পবিতৰা। সাগৰ, এই পবিতৰাৰ বিষয়ে মোক আৰু বেছিকৈ কোৱা বুলি কৈছে। হোৱাট কেন উই চি দেয়াৰ, আমি তাত কি দেখা পাব পাৰোঁ বা আমি তাত কি চাব পাৰোঁ। আৰ দেয়াৰ টাইগাৰ্ছ, তাত টাইগাৰ্ছ আছেনে, মানে বাঘবোৰ আছেনে। আই লাভ টাইগাৰ্ছ, মই এই বাঘবোৰ বহুত ভাল পাওঁ। দে আৰ ছ' বিউটিফুল, সিহঁতে বহুত ধুনীয়া।
সাগৰ এবাৰ সাগৰে ক'ব য়েছ হয় টাইগাৰ্ছ আৰ ভেৰি বিউটিফুল টাইগাৰবোৰ বহুত ধুনীয়া বাট কিন্তু দেয়াৰ আৰ ন' টাইগাৰ্ছ ইন পবিতৰা কিন্তু পবিতৰাত কোনো ধৰণৰ টাইগাৰ নাই বুলি কৈছে তাত মানে টাইগাৰ নায়েই বাঘ নায়েই পবিতৰাত কৰবী এবাৰ কৰবীয়ে ক'ব অ' দেন হোৱাট কেন উই চি দেয়াৰ তেনেহ'লে আমি তাত কি চাব পাৰোঁ বা কি দেখা পাব পাৰোঁ এবাৰ সাগৰে ক'ব পবিতৰা ইজ ফেমাছ ফৰ দ্য গ্ৰেট ইণ্ডিয়ান ওৱান হৰ্ণ ৰাইন'চৰাছ এই পবিতৰা যিখন ৱাইল্ড লাইফ চেংচুৰী বা পবিতৰা যি বন্যপ্ৰাণী অভয়াৰণ্য সেই বন্যপ্ৰাণী অভয়াৰণ্যখন এই এটা শিঙৰ ভাৰতীয় যি এটা খৰ্গৰ বা এটা শিঙৰ গড় আছে তাৰ বাবে বিখ্যাত বুলি কৈছে দ্য চেংচুৰী হেজ দ্য হাইগেষ্ট কনচেনট্ৰেশ্যন অফ দ্য ওৱান হৰ্ণ ৰাইন'চৰাছ ইন দ্য ৱৰ্ল্ড এই যিখন চেংচুৰী অৰ্থাৎ অভয়াৰণ্য এই অভয়াৰণ্যখনত ৱৰ্ল্ডৰ ভিতৰতে সকলোতকৈ বেছি মানে ঘনত্বৰ এই ওৱান হৰ্ণ ৰাইন'চৰাছটো আছে মানে এটা খৰ্গৰ যে বা এটা শিঙৰ যে গড় সেইটো বেছিকৈ আছে বুলি কৈছে তাৰ ঘনত্বটো মানে বেছি ইউ উইল অলছ' চি ৱাইল্ড বোৰ তুমি এই বনৰীয়া গাহৰিও দেখি পাবা বুলি কৈছে ৱাইল্ড বোৰ মানে বনৰীয়া গাহৰি তাৰপিছত কৈছে ৱাইল্ড বাফেলো দেখা পাবা তাৰপিছত এছিয়ান পাম চিভেট এইটোও দেখা পাবা ইয়াৰ ছবিখন এই ইপিনে দি দিছে ইণ্ডিয়ান জেকাল এই ভাৰতীয় শিয়াল ইন দ্য পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী এই পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী মানে কি কথা কৈছে যে গড়টো আছেই হয় নাই গড়টো বিখ্যাত হয় এশিঙীয়া গড়টো বিখ্যাত হয় তাৰ বাবে বিখ্যাত পবিতৰা এই ৱাইল্ড লাইফ চেঞ্চুৰীখন কিন্তু তাৰ উপৰিও এইবোৰ দেখা পাবা ৱাইল্ড বোৰ ৱাইল্ড বেফেলো এছিয়ান পাম চিভেট ইণ্ডিয়ান জেকাল এইবোৰো দেখা পাবা এই এশিঙীয়া গড়ৰ উপৰি তো সেইটো কথা কৈছে পবিতৰা ৱাজ ফাৰ্ষ্ট এ ৰিজাৰ্ভ ফৰেষ্ট পবিতৰা প্ৰথমতে ৰিজাৰ্ভ ফৰেষ্ট আছিলে বুলি কৈছে ৰিজাৰ্ভ ফৰেষ্ট মানে সংৰক্ষিত বনাঞ্চল প্ৰথমতে সংৰক্ষিত বনাঞ্চলহে আছিলে বুলি কৈছে লেটাৰ ইন 1987 ইট ৱাজ ডিক্লেয়াৰ এ ৱাইল্ড লাইফ চেংচুৰী তাৰপিছত এই 1987 চনত ইয়াক এই বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল কৰবী এবাৰ কৰবীয়ে ক'ব ৱাও ছ' মেনি এনিমেলছ ইমানবোৰ এনিমেলছ নাও আই অলছ' ৱান্ট টু গ' দেয়াৰ ময়ো তালৈ যাব বিচাৰোঁ বুলি কৈছে সাগৰ এবাৰ সাগৰে ক'ব ইউ কেন কাম উইথ আছ কৰবী তুমি এই আমাৰ লগত আহিব পাৰা বুলি কৈছে আই হোপ ইয়'ৰ পেৰেণ্টছ উইল গিভ ইউ পাৰ্মিশ্যন মই আশা কৰোঁ তোমাৰ মা দেউতাই তোমাক এই অনুমতি দিব পাৰ্মিশ্যন মানে অনুমতি ইফ ইউ আস্ক নাইচলি যদি তুমি ভালকৈ সোধা তাৰপিছত কৰবীয়ে ক'ব চিয়'ৰ সাগৰ নিশ্চয় সাগৰ আই উইল আস্ক মাই পেৰেণ্টছ টু নাইট আজি ৰাতি মই মোৰ পেৰেণ্টছক সুধিম অ'কে ঠিক আছে টেল মি মোৰ মোক আৰু কোৱা বুলি কৈছে আৰ দেয়াৰ এনি বাৰ্ডছ ইন পবিতৰা এই পবিতৰাত কিবা চৰাইবোৰ আছেনে বুলি সুধিছে সাগৰ এবাৰ সাগৰে ক'ব দেয়াৰ আৰ ডিফাৰেণ্ট টাইপছ অফ বাৰ্ডছ ইন পবিতৰাত বিভিন্ন ধৰণৰ এই চৰাইবোৰ আছে বুলি কৈছে ইউ উইল অলছ' চি মাইগ্ৰেটৰী বাৰ্ডছ দেয়াৰ তুমি তাত এই পৰিভ্ৰমী চৰাইও দেখা পাবা বুলি কৈছে এবাৰ কৰবীয়ে ক'ব হোৱাট আৰ মাইগ্ৰেটৰী বাৰ্ডছ সাগৰ এই মাইগ্ৰেটৰী বাৰ্ডছ মানে কি সাগৰ এবাৰ সাগৰে ক'ব চাম বাৰ্ডছ কিছুমান বাৰ্ডছ বা চৰাইয়ে কাম টু পবিতৰালৈ আহে ফ্ৰম আদাৰ পাৰ্টছ অফ দ্য আৰ্থ এই পৃথিৱীৰ অন্য অংশৰ পৰা আহে চাম কাম ফ্ৰম ডিফাৰেণ্ট পাৰ্টছ অফ ইণ্ডিয়া কিছুমানে আকৌ ভাৰতৰে বেলেগ বেলেগ ঠাইৰ পৰা আহে বুলি কৈছে এণ্ড চাম আদাৰ্ছ কাম ফ্ৰম আউটছাইড ইণ্ডিয়া আৰু কিছুমান আকৌ ভাৰতৰ বাহিৰৰ পৰা আহে আই ডু নট ন' মাছ এবাউট দেম মই এই সিহঁতৰ বিষয়ে বৰ বেছিকৈ নাজানো বুলি কৈছে মাই ফাদাৰ ন'জ মোৰ দেউতাই জানে এ লট এবাউট দেম সিহঁতৰ বিষয়ে বহুত কথা জানে হি অলছ' ন'জ দ্য নেমছ অফ দ্য বাৰ্ডছ সি সেই চৰাইবোৰৰ নামবোৰো জানে বুলি কৈছে কৰবী এবাৰ কৰবীয়ে ক'ব ডেটছ গ্ৰেট ডু ইউ ৰিমেম্বাৰ দ্য নেমছ অফ দ'জ বাৰ্ডছ তুমি সেই চৰাইবোৰৰ নামবোৰ জানানে বুলি কৈছে সাগৰ এবাৰ সাগৰে ক'ব আই ন' চাম মই কিছুমানৰ জানো বুলি কৈছে চাম লোকেল বাৰ্ডছ ফাউণ্ড ইন পবিতৰা আৰ কিছুমান স্থানীয় চৰাই এই পবিতৰাত পোৱা যায় সেইবোৰ হ'ল বাৰ্ণ শ্বেলো লেজাৰ এডজুটেণ্ট ষ্টৰ্ক কিংফিছাৰ আউল হুপু পেৰট মাইনা ব্লেক ড্ৰংগ উডপিকাৰ
এটচেট্ৰা। এই চৰাইবিলাকৰ যে নামবোৰ ইয়াত দিয়া আছে, ইয়াত ছবিও দিয়া আছে, তোমালোকে চাই ল'বা আৰু ইপিনেও তোমালোকে চাই ল'ব পাৰিবা। কৰবি, এবাৰ কৰবিয়ে ক'ব ডেটছ ইণ্টাৰেষ্টিং সাগৰ, সেইটো বৰ আকৰ্ষণীয় কথা সাগৰ। ইউ ৰিয়েলি নো এ লট এবাউট পবিতৰা, তুমি সঁচাকৈয়ে পবিতৰাৰ বিষয়ে বহুত কথা জানা বুলি কৈছে সাগৰ। এবাৰ সাগৰে ক'ব মাই ফাদাৰ ন'জ মোৰ, মোৰ দেউতাই বেছিকৈ জানে, মোতকৈ বেছিকৈ জানে বুলি কৈছে। কৰবি ইউ ন', কৰবি তুমি জানানে ইউ কেন ৰাইড অন এলিফেণ্টছ ইন পবিতৰা, তুমি সেই হাতীৰ পিঠিটো উঠি পেলাই যাব পাৰা, তুমি সেইটো জানানে বুলি কৈছে কৰবি। দ্য এলিফেণ্টছ উইল টেক ইউ ইনচাইড দ্য চেংচুৰী, এই এলিফেণ্টে বা হাতীয়ে তোমাক এই জংঘলখনৰ ভিতৰলৈ লৈ যাব বুলি কৈছে। তাৰপিছত কৰবিয়ে ক'ব ডেট উইল বি ফান সাগৰ, সেইটো বৰ আনন্দ হ'ব, আনন্দৰ কথা হ'ব বুলি কৈছে সাগৰ। এবাৰ সাগৰে ক'ব উই কেন অলছ' টেক এ জীপ চাফাৰী, আমি জীপ চাফাৰীও ল'ব পাৰোঁ বুলি কৈছে। টু গ' যাবলৈ কাৰণে ইনচাইড দ্য চেংচুৰী, চেংচুৰীৰ ভিতৰলৈ যাবলৈ কাৰণে, মানে জীপত উঠি পেলাই যদি আমি যাওঁ তো তেতিয়া সেইটো ক'ব জীপ চাফাৰী, আৰু এলিফেণ্টৰ ওপৰত যদি আমি উঠি পেলাই যাওঁ চেংচুৰীৰ ভিতৰলৈ তো সেইটো ক'ব কি এলিফেণ্ট চাফাৰী। ইয়াত কি কৈছে যে আমি জীপ চাফাৰীও কৰিব পাৰোঁ এই চেংচুৰীখনৰ ভিতৰলৈ যাবলৈ কাৰণে। উই কেন অল গ' টুগেডাৰ দেন, তেতিয়া আমি সকলোৱে একেলগে যাব পাৰোঁ। অ' বুলি কৈছে আই ফৰগট টু টেল ইউ, মই তোমাক ক'বলৈ পাহৰি আছোঁ। উই কেন অলছ' চি দ্য হাডুক হেংগিং ব্ৰিজ দেয়াৰ, আমি তাত এই হাডুক এই ওলমা দলংখনো চাব পাৰোঁ বুলি কৈছে। যদি পচিবল হয় মই ফটো এখন ইয়াতে দি দিম, তোমালোকক চাই ল'ব পাৰিবা ধুনীয়াকৈ। এই ফটোখন ইমান ক্লিয়াৰ হোৱা নাই। তো হেংগিং ব্ৰিজ মানে ওলমা দলং, হাডুক এইটো নাম হ'ল, যিহেতু ওলমা দলং হয় সেইকাৰণে এইটো হ'ল কি হাডুক হেংগিং ব্ৰিজ। তাৰপিছত ৰবিয়ে ক'ব ডেট উইল বি গ্ৰেট সাগৰ, সেইটো বহুত ভাল হ'ব, বাট কিন্তু আই উইল আস্ক মাই পেৰেণ্টছ ফাৰ্ষ্ট, মই প্ৰথমতে মোৰ পেৰেণ্টছক সুধি ল'ম বুলি কৈছে। আই হোপ, মই আশা কৰোঁ দে উইল গিভ মি পাৰ্মিশ্যন, সিহঁতে মোক পাৰ্মিশ্যন দিব, অৰ্থাৎ অনুমতি প্ৰদান কৰিব। টু গ' যাবলৈ কাৰণে, টু পবিতৰা উইথ ইউ, পবিতৰালৈ যাবলৈ কাৰণে তোমাৰ সৈতে বা তোমালোকৰ সৈতে। ইট উইল বি এ গুড এক্সপিৰিয়েঞ্চ, এইটো এটা বহুত ভাল অভিজ্ঞতা হ'ব। এক্সপিৰিয়েঞ্চ মানে অভিজ্ঞতা। নিউ ৱৰ্ডছ, ইয়াত নিউ ৱৰ্ডছ দিয়া হৈছে কনচেনট্ৰেশ্যন, চাফাৰিজ, ভেকেশ্যন, প্লেন, পাৰ্মিশ্যন, মাইগ্ৰেটৰী, হেংগিং ব্ৰিজ, এক্সপিৰিয়েঞ্চ। তো এইবোৰ কথা মই লেচনটো পঢ়াওঁতে কৈয়ে আহিলোঁ, তোমালোকে লেচনটো যদি ভালকৈ চোৱা বুজি পাবা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটোৱে আছিল তোমালোকৰ পবিতৰা কলিং নামৰ লেচনটোৰ ব্যাখ্যা। ইয়াৰ পাছৰ ভিডিঅ'টোত মই তোমালোকৰ এই লেচনটোৰ কুৱেশ্যন আনচাৰবোৰ কৰি দিম। আৰু এতিয়ালৈকে যদিহে কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পায়ে থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ, ধন্যবাদ।